আজিৰ পৰা মোৰ ভিডিঅ'ত বিকিতাক দেখা নাপাব আৰু মৰ্নিং তো আজি শেষৰটো ভিডিঅ' যিটো ভিডিঅ'ত বিকিতাক দেখা পাব আজি শেষৰটো ভিডিঅ' যিটো ভিডিঅ'ত বিকিতাই কেমেৰা ধৰি আছে তো বেয়াও লাগিছে একো নাই 2 বছৰ একেলগে থাকিলোঁ আমাৰ মাজত বণ্ডিংটো ভাল আছিলে তো এতিয়া যাবগৈ শেষৰটো ভিডিঅ' বেয়াও লাগিছে বহুত জৰুৰী হয় এতিয়া চিকেন আনিলোঁ চিকেন বনাই আছে এইখন এতিয়া গিটাৰখনৰ কথা ক'ম এখন গিফ্ট কৰিছে আৰু মোৰ লাইফৰ বেষ্ট গিফ্ট ক'ব পাৰোঁ নামটো মেনশ্যন কৰিব দিয়া নাই কোনে দিছে তো সেইটো কাৰণে কৰিব পৰা নাই সময় সুবিধা মিলিলে কেতিয়াবা কৰিম যদি সেইটো পাৰ্মিশ্যন পাওঁ তো যিকে নহওক ভিডিঅ'টো চাই থাকক ভাল লাগিব আজিৰ পৰা মানে এনেকুৱা জোচটো নাপাব ৰাতি ক'ৰবাত বিৰিয়ানী আনিব যাম ক'ৰবাত কিবা কৰিম কাৰণ যায়গৈ লৈ নাযায় মোক অকলে অকলে গৈ আছে এইজন আজি অকলে অকলে যাবগৈ এই ছুইগি মেন আমাৰ মাষ্টাৰ চেফ আজি লাষ্ট বাৰৰ কাৰণে মাংস বনাই আছে আজি লাষ্ট বাৰৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাইছে আৰু সময় সুবিধা মিলিলে কেতিয়াবা দেখা পাব যদি মই যাওঁ অসমত কিন্তু হায়দৰাবাদত লাষ্ট কাৰণ কি মানে বস্তুটো বহুত মানুহ আহিছে এই 3 বছৰ মোৰ বাহিৰত থকাত বহুত মানুহ লগ পালোঁ বহুত মানুহ আহিলে বহুত মানুহ গ'ল কিন্তু বিকিতাৰ লগত মোৰ মানে যিটো বণ্ডিং আমাৰ ৰুমত বহুত মানুহ আছে হ'লেও বিকিতাৰ লগত যিটো মানে মোৰ মিলে বা তাৰ লগত তেনেকৈ ধেমালি ধুমলা কৰিব পাৰোঁ এনেকুৱা মানুহ খুব কম পোৱা যায় তো সেইটো কাৰণে বেয়া লাগিছে বেছি মোৰ স্পেচিয়েলি যাবতো লাগিবই আশা থাকিল যে অসমত গৈ আকৌ লগ পাম আজি নহ'লেও আৰু এবছৰৰ পিছত যদিও চাই থাকক ভাল লাগিব দে বিকিতা স্পেচিয়েল ডিছ কি আজি চিকেন বনাই আছে লাষ্ট বাৰৰ কাৰণে তো গুড ইভিনিং এভৰিৱান ডিউটি ওলালোঁ মই এতিয়া বিকিতা যাব 3টামান বজাত মোৰ 2টা বজাৰ পৰা ডিউটি আছে তো মই আগত ওলাই যাম লাষ্ট যোৱা টাইমত মই নাথাকিম যিহেতু মোক লাষ্ট বাৰৰ কাৰণে অকণমান আগুৱাই দি থৈ আহিব আজিৰ পৰা মোৰ ভিডিঅ'ত বিকিতাক দেখা নাপাব আৰু বাৰু বৰ বিশেষ একো নকওঁ যাবতো লাগিব এদিন চবে ভালে যাওক ভালে থাকক সেইটোৱে আৰু তো মোক আগবঢ়াই দিবলৈ ওলাই গৈ আছে গৰম বহুত মোৰ এইটো সময়ত এনেকুৱা অনুভৱ কথা বহুত আছে কিন্তু ভাষা নাই আজি যে মই ভাষাবিহীন সময় বহুত নিষ্ঠুৰ এইটো নহয় যে তাৰ জেগাত বেলেগ নাহিব আহিব কিন্তু হয়তো তাৰ নিচিনা আৰু নাহিব তো হে গাইজ এতিয়া মোৰ ডিউটি ছুটি হৈ গ'ল আৰু এতিয়া মই ৰুমত গৈ আছোঁ অথনি মানে কি হ'ল লাষ্ট টাইমত যেতিয়া বিকিতাই মোক থৈ গৈছিলে সেইটো টাইমত মই ভিডিঅ'টো কৰিব মানে সাহস নহ'লে ময়ো অকণমান আৱেগিক হৈ গ'লোঁ তো এতিয়া গৈ আছোঁ আৰু বাকীখিনি ৰুমত গৈ দেখুৱাই ৰুমেই পালোঁ ভিডিঅ'টো আৰু বৰ বিশেষ দীঘলে নকওঁ মনটো বেয়া লাগি আছে গম পায় আজিলৈ ইমানেই আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি থৈ যাব আৰু কমেণ্টত জনাই থৈ যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলৰ এজন সদস্য হৈ পৰোঁ তাৰে আশাৰে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই